ক'ব বিচাৰিছোঁ যে আজি বিভিন্ন সময়ত আন্দোলন কৰি থকা চলে কোৱা হৈছে যে বিকল্প ৰাজনৈতিক চিন্তা চৰ্চা কৰিব পৰা থল আছে নেকি আমি কৈছোঁ যে যি সময়ত অসমৰ এটা ডাঙৰ প্ৰত্যাহ্বান এই আইনখন আমি বাতিল কৰিব লাগে এই আইনখন আমি অসমৰ পৰা বাতিল কৰি দিব লাগে কেন্দ্ৰীয় চৰকাৰ সন্মান কৰাব লাগে অসম চৰকাৰ সন্মান কৰাব লাগে চৰকাৰ আইনখন বাতিল হোৱাই নাই কোনো ৰাজনৈতিক দল গঠন কৰা আমি সদৌ তাহেম ছাত্ৰ সন্থা সেই পক্ষত আমি নাই আমি অসমীয়াৰ পক্ষত আছোঁ অসমীয়া মানুহৰ পক্ষত আছোঁ যি পৰ্যন্ত এই আইনখন বাতিল নহ'ব সেই পৰ্যন্ত সংগ্ৰাম চলি থাকিব কিন্তু ৰাজনৈতিক চিন্তা চৰ্চাত আমি তাহেম ছাত্ৰ সন্থা নাই সেইটো স্পষ্ট কথা কৈ দিছোঁ আমি আপোনালোকৰ মাধ্যমেৰে কৈছোঁ আজি মিডিয়াত কৈছোঁ আমি সকলোকে কৈছোঁ ফেচবুকত আপোনালোকে দি দিব পাৰে যে তাহেম ছাত্ৰ সন্থাৰ এই অৰাজনৈতিক সংগঠনটোৰ পৰা এটা কথা স্পষ্ট কৈছোঁ যে অসমীয়া মানুহক পণবন্দী কৰি অসমীয়া মানুহৰ আৱেগৰ লগত খেলি বিকল্প ৰাজনৈতিক চিন্তা চৰ্চা আমি কৰা নাই নকৰোঁ স্পষ্ট কথা আমি এটাই কৈছোঁ যে অসমীয়া মানুহৰ ওচৰত ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ সামাজিক অধিকাৰ থাকিব লাগিব আন্দোলন কাৰোবাৰ মুখক লৈ আন্দোলন হ'লে নহ'ব কাৰোবাৰ মুখখন দেখি কাৰোবাৰ ফেচটো দেখি যদি আপোনালোকে আন্দোলনত যদি ভৰি দিয়ে তেনে আন্দোলনৰ পৰা আঁতৰি থকাটো ভাল কাৰণ সেই আন্দোলনে আমাক শিকাই গৈছে 800 শ্বহীদৰ সেই কেঁচা তেজৰ নমুনা আপোনালোকক দি গৈছে 860জন যেতিয়া কেঁচা তেজৰ নমুনা আপোনালোকে পাইছে তাতকৈ আৰু বিৰামনা কি থাকিব পাৰে সেইকাৰণে মই বসন্ত গগৈ যদি কাইলৈ আপোনালোকৰ আৱেগৰ অনুভূতিক লৈ যদি কওঁ যে মই বিকল্প চিন্তা কৰিছোঁ আপোনালোকে মোক খেদাই পঠিয়াব শিৱসাগৰ মাজমজিয়াৰ পৰা কাৰণ তেনেকুৱা আমি নীতিগত অনীতি কাম আমি কৰিবলৈ নাহোঁ আমি নকৰোঁ আৰু এটা কথা